Hi friends, আপোনালোকৰ ওচৰত আজি জনাব আহিছো IMEI নাম্বাৰনো কি। সো friends, IMEI নাম্বাৰ কোড থাকে কেনেকৈ ইয়াক উলিয়াব পাৰি আৰু IMEI নাম্বাৰৰ কাম কি আৰু IMEI নাম্বাৰৰ জৰিয়তে পুলিচে কেনেকৈ মোবাইল ফোন এটা উলিয়াব পাৰে বা হেৰুৱা মোবাইল ফোন এটা বিচাৰি উলিয়াব পাৰে। সো friends, hi friends, মই নাজমুল হক পুনৰবাৰ স্বাগতম জনাইছো মোৰ YouTube চেনেল মুনবক্সলৈ। সো friends, IMEI এই নাম্বাৰটো নিশ্চয় আপোনালোকে সকলোৱে শুনিছে। মোবাইলটো কিনাৰ সময়তে আপোনালোকে IMEI নাম্বাৰৰ কথা শুনিছে। সো friends, মোবাইলৰ IMEI নাম্বাৰ মানে হৈছে Intermediate Equipment Identity. So friends, এই নাম্বাৰটো আপোনালোকৰ মোবাইলৰ কোড থাকে সেইটো বিষয়ে আপোনালোকক জনাও প্ৰথমতে। মই এইটো নাম্বাৰ এই IMEI এই যেটো নাম্বাৰ হয় এই নাম্বাৰটো আপোনাৰ মোবাইলটো যদি আপুনি বেক সাইড খুলি দিয়ে বা আপোনাৰ মোবাইলটো যদি বেটাৰি ৰিমুভেবল হয় তেতিয়া আপুনি বেটাৰিটো খোলাৰ পিছত আপুনি বেটাৰিৰ তলত দেখিবলৈ পাব এটা সিৰিয়াল নাম্বাৰ আছে। সেই নাম্বাৰটো হৈছে IMEI নাম্বাৰ। আৰু যদি আপোনাৰ মোবাইল বা বেটাৰি ৰিমুভেবল নহয় তেতিয়া হলে আপুনি কি কৰিব আপোনাৰ মোবাইলত *#06# ডায়াল কৰিব। ডায়াল কৰাৰ পিছত আপুনি দেখিবলৈ পাব আপোনাৰ স্ক্ৰিনত এটা নাম্বাৰ ভাহি উঠিব। সেই নাম্বাৰটো হৈছে IMEI নাম্বাৰ। আৰু ফ্ৰেন্ডছ, IMEI নাম্বাৰ যদি তেনেকুৱা আপুনি উলিয়াব পৰা নাই তেন্তে আপুনি কি কৰিব আপুনি মোবাইল কিনাৰ সময়ত যেটো আপোনাৰ মোবাইলৰ বক্স আছিল বা আপোনাৰ মোবাইলৰ কেছ মেমো আছিল সেই কেছ মেমোটো আপুনি চেক কৰিব। চেক কৰাৰ ফলত আপুনি তাত আপোনাৰ IMEI নাম্বাৰটো দেখিবলৈ পাব বা তাত IMEI নাম্বাৰটো লিখা আছে। তেনেকৈ আপুনি IMEI নাম্বাৰ ল'ব পাৰিব। সো ফ্ৰেন্ডছ, নেক্সট আহিছো আপোনালোকৰ ওচৰত IMEI নাম্বাৰৰ জৰিয়তে মোবাইল ফোন এটা পুলিচে কেনেকৈ ট্ৰেক কৰিব পাৰে। সাপোজ আপোনাৰ মোবাইলটো হেৰাই গ'ল, হেৰাই যোৱাৰ পিছত আপুনি মোবাইল পুলিচ ষ্টেচনলৈ গ'ল, পুলিচ ষ্টেচনত যোৱাৰ পিছত আপুনি কমপ্লেইন কৰিলে, কমপ্লেইন কৰাৰ লগে লগে আপোনাৰ IMEI নাম্বাৰটো বিচাৰিব। IMEI নাম্বাৰটো আপুনি যেতিয়া সাবমিট কৰিব, সাবমিট কৰাৰ পিছত তেওঁলোকে IMEI নাম্বাৰটো ট্ৰেক কৰিব। ট্ৰেক কেনেকৈ কৰিব সেইটো আপোনালোকৰ ওচৰত জনাও। পুলিচ ষ্টেচনে কি কৰিব প্ৰথমতে সেই নাম্বাৰটো IMEI নাম্বাৰ বৰ্তমান যিটা হেৰি আছে সিম কোম্পানী আছে সকলো সিম কোম্পানীলৈকে এটা এলাৰ্ট পঠাই দিব যে এই IMEI নাম্বাৰৰ যেটো IMEI নাম্বাৰৰ মোবাইল সেই মোবাইলটো হেৰাইছে। তো সেই মোবাইলত যদি কোনো কোম্পানীৰ সিম কাৰ্ড যদি সেই মোবাইলটোত ইনক্লুড কৰা হয় বা ভৰোৱা হয়, ভৰোৱাৰ লগে লগে যাতে সেই কোম্পানীয়ে পুলিচ ষ্টেচনক এলাৰ্টটো জনাই দিয়ে বা কোনটো এৰিয়াত সেই সিমখন সোমাইছে সেই কমপ্লিট ডিটেইলছটো যাতে পঠাই দিয়ে। সো ফ্ৰেন্ডছ, চুৰে কি কৰিব চুৰকৈ নি আপোনাৰ সিম কাৰ্ডখন পেলাই দি এখন নতুন সিম কাৰ্ড ভৰাই দিলে। সাপোজ ভোডাফোন কোম্পানীৰ সিম এখন ভৰাই দিলে। যেতিয়া ভোডাফোন কোম্পানীৰ সিমখন ভৰোৱাৰ পিছত সেই মোবাইলৰ যেটো IMEI নাম্বাৰ আছে সেই IMEI নাম্বাৰটো আপোনাৰ ভোডাফোন কোম্পানীয়ে গম পাই যাব যে অমুকটো এৰিয়াত অমুক IMEI নাম্বাৰৰ এই IMEI নাম্বাৰ যেটো IMEI নাম্বাৰ পুলিচে জনাই থৈছিল বা এলাৰ্ট কৰি থৈ দিছিল হৰোৱা বুলি সেই IMEI নাম্বাৰৰ এগেইনষ্টত অমুক এৰিয়াত যেটো এৰিয়াত আপুনি চুৰে সিমখন ভৰাব, ভোডাফোন সিম ভৰাব, সেই এৰিয়াটো দেখাই দিব, সিগনেল কৰি দিব যে অমুক এৰিয়াত এই IMEI নাম্বাৰ যুক্ত মোবাইলটো তাত আছে। সো তাৰ পিছত কি কৰিব ভোডাফোন কোম্পানীয়ে পুলিচ ষ্টেচনলৈকে ইনফৰমেশনটো পঠাই দিব যে অমুকটো এৰিয়াত যেটো এৰিয়াত চুৰে সিম কাৰ্ডখন ভৰা সেই এৰিয়াৰ ডিটেইলছটো পঠাই দিব পুলিচ ষ্টেচনলৈ। আৰু পুলিচ ষ্টেচনে সেই ডিটেইলছ অনুসৰি বা সেই ইনফৰমেশন অনুসৰি গৈ তাৰ পৰা মোবাইলটো উদ্ধাৰ কৰিব পাৰিব। আৰু এই মোবাইলটো উদ্ধাৰ কৰাৰ সময়তে পুলিচে কি কৰিব পুলিচে ট্ৰাইএংগল নেটৱৰ্ক সিস্টেম বুলি এটা সিস্টেম আছে সেই সিস্টেমটো তেওঁলোকে প্ৰয়োগ কৰি সেই মোবাইল ফোনটো উদ্ধাৰ কৰিবলৈ সক্ষম হ'ব বা উদ্ধাৰ কৰিবলৈ যত্ন কৰিব। সো ফ্ৰেন্ডছ, মোবাইলৰ ট্ৰাইএংগল নেটৱৰ্কটো কি সিস্টেমত কেনেকৈ কাম কৰে সেইটো আপোনালোকক মই নেক্সট ভিডিঅ'ত কেতিয়াবা আপোনালোকক পুৰা ডায়াগ্ৰাম সহকাৰে দেখাম। আপোনালোক এনেকৈ কয় বুজি নাপাব, সেইটো ডায়াগ্ৰাম সহকাৰে বুজাব লাগিব। সো ফ্ৰেন্ডছ, আশা কৰোঁ আপোনালোকে IMEI নাম্বাৰ কি, IMEI নাম্বাৰৰ কাম কি, IMEI নাম্বাৰ ক'ত থাকে আৰু IMEI নাম্বাৰৰ জৰিয়তে পুলিচে কেনেকৈ মোবাইল এটা ট্ৰেক কৰিব পাৰে তাৰ বিষয়ে নিশ্চয় আপোনালোকে গম পাইছে। যদি বুজি পাইছে তেন্তে লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আকৌ লগ পাম নতুন ভিডিঅ'লৈ। আজিলৈ ধন্যবাদ।